পুনৰবাৰ বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। আজিকালি প্ৰায়বোৰ মহিলাই বৰ সুন্দৰভাৱে নিজৰ শাৰী আৰু চাদৰত দহি গুঠি লয়। ঠিক সেইদৰে হাতৰ কাম কৰি ভাল পোৱা মইজনীও এইবাৰ প্ৰথমবাৰৰ বাবে দহি গুঠিবলৈ ওলাইছোঁ। আৰু মই দহি গুঠা ভিডিঅ'টোৰ জৰিয়তে যিসকলে দহি গুঠিব নাজানে তেওঁলোকেও কিবা শিকিব পাৰে নেকি চাবচোন। আৰু যিসকলে জানে তেওঁলোকৰ বাবে নহয় বাৰু। আৰু এইবাৰ মই জাল ধৰণে দহি গুঠিছোঁ। গতিকে আপোনালোকে চাই কমেণ্ট কৰিবচোন কেনেকুৱা হ'ল, আৰু যদি কিবা ভুল হৈছে সেইটোও জনাবলৈ নাপাহৰিব। দহি গুঠিবলৈ চাদৰ আৰু শাৰীৰ আগত এইদৰে দহিৰ সূতা হিচাপে অলপ থাকেই, গতিকে সেইখিনি সুন্দৰভাৱে এইদৰে উলিয়াই ল'ব লাগে। আৰু যদি নাথাকেও আমি সূতা লগায়ো জাল দহি গুঠিব পাৰোঁ আৰু দহিৰ টোপো লগাব পাৰোঁ। এতিয়া বৰ্তমান মই কি কৰিম, যিখিনি দীঘলকৈ সূতা আছে তাৰে অকণমানকৈ লৈ ল'ম, যিহেতু জাল দহি গুঠিম। বেছি মোটা সূতা ল'ব নালাগে। তাত লৈ একোটাকৈ সৰুকৈ গাঁঠি মাৰি যাম গোটেই শেষলৈকে। এয়া চাওক, সুন্দৰকৈ মই প্ৰথম গাঁঠিকেইটা দি ল'লোঁ। এতিয়া আমি যি এডালকৈ গাঁঠি মাৰি থৈছিলোঁ সেই এডালৰ পৰা আধা ল'ম, কিন্তু প্ৰথমডাল সদায় আৰম্ভণিডাল আধা নকৰোঁ, নহ'লে এফাল এনেই বাকী ৰৈ যাব যে। প্ৰথমডাল পূৰাই ল'ম আৰু দ্বিতীয়ডালৰ পৰা দুভাগ কৰি এভাগ ল'ম, লৈ আকৌ পুনৰাই তেনেকৈ কৰি এটা অকণমান দূৰত গাঁঠি এটা মাৰিম। ঠিক তেনেকৈ 2 নম্বৰডালৰ ৰৈ যোৱা আধাখিনিৰ লগত 3 নম্বৰডালৰ দুভাগ কৰা আধাখিনি লৈ আকৌ এটা গাঁঠি মাৰিম। এনেকৈ কণ্টিনিউ কৰি গোটেইখিনি শেষলৈকে কৰি যাম। প্ৰথমৰ ডাল আৰু শেষৰ ডালত খালি আমি আধা নকৰোঁ, কাৰণ নহ'লে আধাখিনি ৰৈ যাব। আমাৰ 2 নম্বৰ গাঁঠিৰ লাইনটো হৈ গ'ল। ছেকেণ্ড গাঁঠিটো দিয়াৰ দৰে আমি এইবাৰ 3 নম্বৰ গাঁঠিটো 2ডাল সূতাৰ পৰা আধা লৈ পেলাই এনেকৈ 3 নম্বৰ গাঁঠিটো আমি কমপ্লিট কৰিলোঁ। এতিয়া মই দহি টোপ গাঁঠিবৰ কাৰণে এয়া 1 প্লাই ঊল একনেচা কিনি আনিছিলোঁ, আৰু এইখিনি ধুনীয়াকৈ খুলি ল'ম। খুলি লৈ এফালে কাটি দীঘল কৰি ল'ম আৰু ধুনীয়াকৈ এটা মূৰত গাঁঠি মাৰি ল'ম, যাতে খেলিমেলি নহয়। আৰু যদিও কেতিয়াবা কিবা কাৰণত খেলিমেলি হয় তেতিয়া ধুনীয়াকৈ ফণীৰে অকণ আঁচুৰি জটটো ভাঙি ল'লে ধুনীয়া হৈ যায়। গাঁঠি মাৰি থোৱাৰ পিছত মই যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, অলপ থওঁতে বেয়া হোৱাই জট লগাই অকণমান আঁচুৰি ল'লোঁ, আৰু আমি এতিয়া টোপ গাঁঠিবলৈ ৰেডি কৰিলোঁ। এতিয়া আমি দহি টোপ গাঁঠিবলৈ যিমান মোটা টোপ লাগিব সিমান অনুযায়ী আমি অলপমান 1 প্লাই ঊল লৈ ল'ম, আৰু যিটো আমাৰ শেষৰ গাঁঠি সেই শেষৰ গাঁঠিটোৰ মাজেৰে আমি লোৱা 1 প্লাই ঊলৰ সূতাখিনি পাৰ কৰি দিম। আৰু যিমান দীঘলকৈ আমাৰ টোপটো লাগে সিমান হিচাপত দীঘলকৈ ৰাখি বেজীৰ সহায়েৰে এটা গাঁঠি মাৰিম, আমাৰ 2খিনি সূতা যাতে দুইফালৰ পৰা পাৰ কৰি দিয়া সূতাটোৰ মাজেৰে যোৱাখিনি ৰখে, আৰু লগতে যিফালে পাৰ কৰি দিছোঁ তাৰ ওপৰতো এটা গাঁঠি দিম, যাতে দেখিবলৈ এইটো মেল খাই নাথাকে আৰু ধুনীয়াকৈ গাঁঠিৰ নিচিনাকৈ এটা দেখিবলৈ শুৱনি হৈ যায়। বান্ধৱীসকল, দহি গুঠাৰ মাজেৰে দুটামান বেলেগ কথা আলোচনা কৰোঁ আহকচোন। যেনে আজিকালি অসমীয়া মহিলাসকলৰ বাবে অসমীয়া সাজপাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অনুষ্ঠানত আয়োজন কৰা হয়, আৰু এই অনুষ্ঠানসমূহত বিভিন্ন ধৰণৰ অসমীয়া সাজ পোছাকক লৈ প্ৰশ্ন উত্তৰৰ শিতান থাকে। আৰু সেই শিতানবোৰত কেতিয়াবা সোধা যায় যে দহি কেই প্ৰকাৰৰ, এইবোৰৰ বিষয়েও আমি অলপ আলোচনা কৰোঁ আহকচোন। মই যিখিনি জানো আপোনালোককো জনাওঁ। লাহে কৈ আছোঁ, চাই থাকক ভিডিঅ'টো। তাৰপিছত টোপটো গাঁঠি হোৱাৰ পিছত এইদৰে সমান কৰি আগৰ টোপকেইটা যিমান দীঘল আছিল সিমান দীঘলত সুন্দৰকৈ ধৰি কেঁচিখনেৰে কাটি দিব লাগে। এয়া জাল আৰ্হি আৰু টোপ দি মোৰ দহি গুঠা সম্পূৰ্ণ হৈ গ'ল। আহকচোন, আমাকনো দহিৰ ওপৰত কি প্ৰশ্ন সুধিব পাৰে জানি লওঁ। সুধিব পাৰে দহি কি? উত্তৰ: দহি হৈছে কাপোৰৰ আগৰ বা আঁচলৰ আগত থকা দীঘল সূতাখিনি।
আকৌ সুধিব পাৰে দহি কি ধৰণৰ থাকিব পাৰে। গতিকে দহি আমাৰ পকোৱা দহি থাকিব পাৰে, যিটো আমি ৰিহা, শ্বল আৰু চেলেঙত গাঁঠো। জাল দহি থাকিব পাৰে, গামোচা, আনাকাটা আদিত গাঁঠিব পাৰোঁ। আৰু টোপ দহি, আৰু নহ'লে পুৰণি কালত কয় ববচা বনৰ আৰ্হিৰ দহি। যিহেতু ববচা বনৰ আৰ্হিৰ দহিটো মই দেখাব নোৱাৰোঁ বা নাজানো মই নিজে, গতিকে শুনিছোঁ আমাৰ জাজেছসকলে কোৱা। গতিকে মই এখন বনৰ এখন আৰ্হিৰ ফটো দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।